আমাৰ পিকনিক খাম 26 জানুৱাৰী গোটৰ মহিলাসকলে সকলোৱে মিলি জুলি এসাঁজ এয়া আমাৰ চাহ খাইছে সম্পাদিকা হয় তিল পিঠা পকা মিঠৈ চাহ খোৱা পৰ্ব চলিছে মন এয়া আকৌ খানা খাবলৈ আহিছে মাকৰ লগত বৰ ধুনীয়া ছোৱালী দেই নামটো বৰ ধুনীয়া ভাতৰ ৰান্ধনি পানীটো কাঢ়ি দিওঁ লাই শাক এয়া ফুলকবি মাছৰ বিলাহী কাটি খালে মাছ ফ্ৰাই আৰু মাংস আছে জ্বলা ভাজি বনাইছে আজি খানা আইটেমটো বহুত ন দেৰিয়ে হৈছেগৈ আইটেম খাই মানে সময়টো বেছি হেৰি হয় আমাৰ মহিলাসকল অহাই দেৰি আৰু সোনকালে অহাহেঁতেনহে হ'লহেঁতেন ভালে সময় থ'ব হাঁহৰ মাংসটো বহুত তেল লাগে হাঁহৰ মাংস ন বহুত তেল লাগে আৰু বনাই আছোঁ আৰু আমাৰ ৰান্ধনীয়ে একদম বঢ়িয়া খানা বনাইছে একদম মাংস ৰন্ধাত একদম পাককৈ দ কৈছে নহয় এয়া এসাঁজ ফূৰ্তি ফাটাকে খাবলৈ লৈছোঁ আৰু আজি 26 জানুৱাৰী তাতে পালন কৰিছোঁ আমি আমাৰ এয়া মাছ তৰকাৰী হৈ গ'ল ধুনীয়াকৈ এয়া মাছ ফ্ৰাই ফালে এয়া হৈছে দালি তৰকাৰী জলকীয়া তৰকাৰী এইফালে আমাৰ ডিম্পি এইফালে আমাৰ খুৰীয়ে কেৰাহীকে দাঙি আনিছে বাদাম ভজা